মৰ্নিং গাইজ, আজি মহালয়া সকলোকে শুভেচ্ছা জনালোঁ। আৰু এতিয়া আমি মানে অহা টাইম হ'ল, কিন্তু কি আন্ধাৰ হৈ থকাৰ কাৰণে আমি ভিডিঅ'বিলাক কৰিব পৰা নাছিলোঁ। যিহেতু পোহৰ আছে, আমি অলপমান ভিডিঅ' ক্লিপ দেখুৱাম অলপ মহালয়া বুলি, আৰু সকলোকে মহালয়াৰ শুভেচ্ছা জনালোঁ। আৰু চাওক কি ধুনীয়া এটা পৰিৱেশ, চাৰিওফালে কুঁৱলী কুঁৱলী। চাওক আমি গৈ আছোঁ, এতিয়া অলপ দূৰ খোজকাঢ়িম আমি। আৰু প্ৰত্যেক বছৰে আমি এনেকৈ মহালয়া বুলি খোজকাঢ়োঁ, প্ৰায় 5 কিলোমিটাৰমান আমি খোজকাঢ়োঁ। আৰু মহালয়া দিনাখন কিবা এটা ভাল লাগে মনটো, ৰাতিপুৱা সোনকালে উঠিব লাগে। মানে এইটো এটা অভ্যাসৰ নিচিনা হৈ গ'ল আৰু নিয়ম, যে মহালয়া বুলিলে আমি 3টামানত উঠোৱেই আৰু উঠি পেলাই ফুৰিব আহোঁ। ভাল লাগে কিবা এটা মনটো। আমি মানে সৰুৰ পৰা মহালয়া বুলি কি কৰোঁ, আমি খোজকাঢ়োঁ। ৰাতিপুৱা সোনকালে উঠি 3টামানত উঠি পেলাই খোজকঢ়া হয়। আৰু চাওক এতিয়া টাইম হৈছে, এতিয়া 5টা বাজি গ'ল, পোহৰ হ'ল যিহেতু। এতিয়া মানে আমি বাইপাছত খোজকাঢ়িব আহিছোঁ। ভাল লাগে মানে এনেকুৱা আপোনাৰ বতাহ এটা লাগে, আৰু সেই বতাহটাক ল'বলৈকে আমি মহালয়া বুলি খোজকাঢ়িব আহোঁ। চাওক ইমান ধুনীয়া এটা পৰিৱেশত আহি আছোঁ, কিন্তু অলপ ভয় হয় যিহেতু এইটো 4 লাইন হয়, 4 লাইনত খোজকাঢ়িবলৈ। আমি সেইকাৰণে নিয়ম চিয়ম মানি চাইডে চাইডে খোজকাঢ়ি গৈ আছোঁ। আৰু বহুত মানুহে এনেকৈ খোজকাঢ়ি আহি আছে। जिस्म का शौक नहीं, दिल दीवाने तेनों बेवफा का रोग नहीं। कुड़ियों दा मेला कुड़ी नाल तेरी मौज नहीं। तू ही है रब, तुझे रब की कोई खोज नहीं। जान मेरी जानी मर जानी, मैनू छड़ना नहीं आनी तेरी याद हर दफा। এইটোলৈ চাওক না, সি মানে এনেকুৱা হৈ গৈছে যে তাক দাঙি নিব লাগিব, এনেকুৱা কণ্ডিশ্যন হৈ গৈছে তাৰ খোজকাঢ়ি কাঢ়ি। মই আপোনালোকক এতিয়া সময়টো দেখাই আছোঁ। সময়টো হৈছে আপোনাৰ সময়টো হ'ল 5টা 48। আমি আহিছিলোঁ আপোনাৰ 3টা 45ত আহিছিলোঁ। এতিয়া সময় বহুত হৈ গৈছে। এতিয়া আমি আপোনাক কিমান দূৰ আহিলোঁ দেখুৱাই আছোঁ। এতিয়া আমি ভাবিছোঁ কি আমি বাইপাছ দি নুঠোঁ, গাঁৱৰ মাজেদি যাওঁগৈ, তেতিয়া আমাৰ চমু হ'ব। আমি সেইবাবে বাইপাছত উঠা প্লেনটো কেঞ্চেল কৰিলোঁ। আমি এই পোনে ৰাস্তাটো দি আমি গাঁও হৈ যামগৈ, গাঁৱলৈ আমাৰ ঘৰলৈ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। চাওক কিমান খোজকাঢ়িছোঁ, আজি প্ৰায় 10 কিলোমিটাৰমান খোজকাঢ়িছোঁ। মাজে মাজে অলপ জিৰাই লৈছোঁ। এতিয়া এইটো জিৰণি ঘাই অলপমান জিৰাই লৈছোঁ গাঁৱৰ মাজত। বাইপাছৰ পৰা আমি এখন সুন্দৰ গাঁৱৰ মাজত আমি এতিয়া জিৰাই আছোঁ।